বৰপেটাৰ বাগবৰত সৌৰচাকি প্ৰদানৰ নামত বৃহৎ অনিয়মৰ অভিযোগ। ৰামাপাৰা গাঁও পঞ্চায়তত সৌৰচাকি প্ৰদানৰ নামত বৃহৎ লুণ্ঠনৰ অভিযোগ। লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। প্ৰকৃত হিতাধিকাৰীয়ে সৌৰচাকি পোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। ঠিকাদাৰ আৰু ছুপাৰভাইজাৰে হিতাধিকাৰীক সৌৰচাকি প্ৰদান নকৰি কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। সৌৰচাকি প্ৰদানৰ নামত 5,000 পৰা 7,000 টকাকৈ হিতাধিকাৰীৰ পৰা লোৱা বুলি জানিব পৰা গৈছে। সৌৰচাকি প্ৰদানৰ নামত বাগবৰত দুখীয়া তেজ শোষণ কৰাৰ অভিযোগ উঠিছে। দুখীয়াৰ বাবে আবণ্টিত অধিকাংশ সৌৰচাকি কলা বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উঠিছে। প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ জৰিয়তে দেৱজিৎ শইকীয়া নামৰ ঠিকাদাৰ এজনে গ্ৰামাঞ্চলত পোহৰ যোগানৰ বাবে লাভ কৰিছিল এই ঠিকাটি। সফৰ ৰহমান, আবুল হুছেইন, লিল্লাৰ মহম্মদ, ৰামাপাৰা পঞ্চায়তৰ সভানেত্ৰী স্বামী জাহাৰুল ইছলামৰ নেতৃত্বত এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ এক সৰজমিন তদন্তৰ দাবী জনাইছে। এনেকৈ বস্তুবিলাক বিতৰণ হ'ব, কিন্তু সেনেকৈ হোৱা নাই। পিছত মানে পইচাৰ বিনিময়তহে কামবিলাক হৈ আছে, আৰু বৰ্তমান মালবিলাক বেনিফিচিয়াৰীক দিয়া নাই আৰু বিক্ৰী কৰিহে আছে। আমাৰ প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ জৰিয়তে গাঁও অঞ্চলত চৰ অঞ্চলত আপোনাৰ চ'লাৰ দি আছিল। সেই চ'লাৰবিলাক ব্যাপক দুৰ্নীতি হৈছে। আমাৰ ৰামাপাৰা, কদমতলা, ভাটনাপাটি এই চৰ অঞ্চলত মানে বহুত লাখ লাখ চ'লাৰ দিছে, কিন্তু সেই চ'লাৰবিলাকত কিছুমান দুষ্ট চক্ৰই মানে পাব্লিকৰ পৰা পইচা পাতি লৈ ফালে পইচাবিলাক আত্মসাৎ কৰিছে, আৰু চ'লাৰবিলাকত ঠিকমতে দিয়া নাই। কিছু টকা 5,000 দিব লাগিব, টকা 5,000 দিব লাগিব, মই দিব পৰা নাই। সেইকাৰণে মোক চ'লাৰখন দিয়া নাই। টকাটো খুজিছিল গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু আপোনাৰ এই যে গাঁওবুঢ়াৰ নাম কি? লীলা গাঁওবুঢ়া। আৰু প্ৰেচিডেণ্টৰ মানে স্বামী বিচাৰিছিল। প্ৰেচিডেণ্টৰ স্বামী বিচাৰিছিল। কি নাম তেওঁ? জাহিদুল ইছলাম। এই ঠিকাটো পাইছে দেৱজিৎ শইকীয়াই, আৰু তেওঁৰ নেতৃত্বত আগমন দিয়াৰ ছফিউৰ ৰহমানে, ছুপাৰভাইজাৰ আৰু তেওঁৰ লগত আৰু কেইজনমান আছে লগত থাকি তেওঁলোকে বিশেষ কেলেংকাৰী কৰি আছে। আৰু আমি আশা কৰোঁ চৰকাৰৰ ফালৰ পৰা এওঁলোকক দৃষ্টান্তমূলক শাস্তি দি আমাক দুখীয়া ৰাইজক যাতে এটা শান্তি দিব পাৰে। আৰু এই ঠিকাদাৰৰ নেতৃত্বতেই মোটামুটি লাখ লাখ কোটি কোটি টকা বুলি ক'ব পাৰি কেলেংকাৰী হৈ আছে আমাৰ ৰামাপাৰা গাঁও পঞ্চায়তত আৰু বিভিন্ন পঞ্চায়তত, যিবিলাকত চ'লাৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে। ভাগবাৰ, মুন্দিয়া এইবিলাক এলেকাত কোটি কোটি টকাৰ আত্মসাৎ কৰিছে তেওঁলোকে। আবুল হুছেইন, ছফিউৰ ইছলাম, ছফিউৰ ৰহমান, আগমন্দিয়াৰ, এওঁ হৈছে ছুপাৰভাইজাৰ। আৰু আমাৰ ৰামাপাৰা গাঁও পঞ্চায়ত 89 নম্বৰ এই ৰামাপাৰা গাঁও পঞ্চায়তৰ গাঁওবুঢ়া লিল্লা মহম্মদ, আৰু তাৰ লগতে আছে ৰামাপাৰা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ যিটো গিৰিয়েক জাহাদুল ইছলাম, এইবিলাকে জড়িত আছে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ নিউজ চেনেল।